নমস্কাৰ দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি আমি Seijosa অৰুণাচল প্ৰদেশত অৱস্থিত পাকে টাইগাৰ ৰিজাৰ্ভৰ পাৰ্ট 2 ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। তেতিয়াহ'লে বলক আৰু পলম নকৰাকৈ আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ লগতে চাওঁ এই হাতীৰ পোৱালিটো কেনেকৈ তাৰ মাকৰ হাতত চমজাই দিয়ে। তেতিয়াহ'লে আৰু দেৰি নকৰোঁ, ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। যি দিনত ৱাইল্ড লাইফ চেঞ্চুৰীৰ মানুহে সৰু হাতীৰ পোৱালি এটা ৰেস্কিউ কৰিছে, সেইটো শুনাৰ পিছত মই বহুত আনন্দিত হৈছোঁ। যাৰ কাৰণে মই গোটেইখিনি ৱাইল্ড লাইফ চেঞ্চুৰী ষ্টাফবিলাকক মোৰ হৃদয়ৰ পৰা চেলুট জনালোঁ। তাৰ লগতে আমি এতিয়া চাম এই হাতীৰ পোৱালিটো কেনেকৈ মাকৰ হাতত চমজাই দিয়ে। তেতিয়াহ'লে বলক দেৰি নকৰাকৈ আৰম্ভ কৰোঁ ভিডিঅ'টো। এইয়া ফাইনেলি আহি পালোঁ মেইন ৰিজাৰ্ভৰ মাজত। এতিয়া দুটা ৰাস্তা গৈছে, এটা দি আমি ৰিজাৰ্ভৰ তলৰ ফালে যাব পাৰি আৰু এটা আমি জংঘল কামলৈ যাব পাৰি। দেখা যাওক আগত কি হয়। এইফালেদি জংঘল কেম্পলৈ যাব পাৰি আৰু বস্তিও আছে, আৰু এইফালেদি যাব পাৰি ৰিজাৰ্ভত। এতিয়া ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। এই অৰুণাচল প্ৰদেশৰ এই জংঘলৰ মাজত বহুত পোৱা যায়, আৰু কিছুমানে ইয়াক সীতাফল বুলিও কৈ আছে, কিন্তু সঠিকভাৱে ময়ো নাজানো। কিছুমান মানুহক সুধি চাওঁ কি বুলি কয় ইয়াক, আৰু কোনোবাই যদি জানে এবাৰ জনাব দিয়কচোন। ইয়াৰ পৰা নামিলোঁ, গাড়ীখন ছাইডত থলোঁ, থৈ এতিয়া গৈ আছোঁ মেইন ৰিজাৰ্ভৰ মাজলৈ। কি দেখি পায় চাওক, দৃশ্যবিলাক কিমান ধুনীয়া একদম। দুপৰীয়া মানত আহি পাইছোঁ, আহি অলপ সময় তাতে ৰৈ দিলোঁ, কাৰণ দুপৰীয়া সময়ত তাতে হাতী দেখি নাপায় বুলি কৈছে। যে গধূলি সময়ত হাতী ওলায় 4-5টামান বজাত। তো এতিয়া গৈ আছোঁ আৰু যাই চাওঁ দেখি পাওঁ নে নাপাওঁ হাতী। আৰু কিছুমানে কৈ আছে যে ইয়াত ৱাইল্ড লাইফ চেঞ্চুৰীৰ ডিপাৰ্টমেণ্টৰ মানুহে সৰু পোৱালি এটা ৰেস্কিউ কৰিছে, সেইটো এবাৰ পাৰিলে চাই ল'ম বাৰু কেনেকুৱা দেখি সৰু হাতীৰ পোৱালি পাম। আৰু ৰিজাৰ্ভৰ মাজত অলৰেডি সোমাইছোঁ, পূৰা জংঘল পোৱা নাই যদিও এইটো ৰাস্তা হয়, আৰু অলপ অকণ জংঘল আছে। পালোঁ আৰু বেছি দূৰ নাই। জংঘলত গৈ আছোঁ, সোমাম জংঘলত, দেখিম হাতী, জংঘলী হাতী, জংঘলী হৰিণ, পহু আৰু হাতীৰ পোৱালি। কি মজা লাগিব দেই। মই চাম, লগতে আপোনালোককো দেখুৱাম। মোৰ লগতে থাকিব দেই আপোনালোক। পালোঁ আৰু এয়া নদী দেখিছোঁ। চবতকৈ ডাঙৰ কথা হ'ল কি, এই নদীবিলাকত মাছ মৰাটো নিষেধ। কোনোবাই যদি মাছ মাৰে আইনত দণ্ডনীয়। খুব ভাল পদক্ষেপ এইটো এটা। আৰু ইয়াৰ লগতে বা ইয়াৰ জংঘলত মতলব আপোনাৰ হাণ্টিং আৰু ফিচিং দুটাই আইনীয়ভাৱে দণ্ডনীয়। এইটো বহুত বঢ়িয়া পদক্ষেপ। এনেকুৱা গোটেই জেগাত হ'ব লাগে, যেনেকুৱা অৰুণাচল প্ৰদেশত হৈ আছে তেনেকুৱাকৈ গোটেইখিনি যদি জেগাত হয়, আমাৰ চুবুৰীয়া ৰাজ্য, দেশ, গোটেই পৃথিৱীখনত কিমান ধুনীয়া হ'ল হয়। চাৰিওপিনে আমাৰ সেউজ 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 জংঘলী জীৱ জন্তুৰে ভৰি থাকিল হয়, কি ভাল লাগিল হয়। কিন্তু কি কৰিব, আমি বুজাৰ পিছতো নুবুজাৰ নিচিনা কাম কৰোঁ কেতিয়াবা কেতিয়াবা। একো দেখি পোৱা নাই এতিয়াও, গৈ আছোঁ, চাই লওঁ ৰ'ব। কি ধুনীয়া একদম ৰিজাৰ্ভৰ মাজলৈকে যোৱা ৰাস্তা। গৈ থাকি গম পাম আৰু ক'ত হাতী আছে, কি আছে, দেখি পোৱা যায় নে নাযায়। এই দেখা পোৱা জেগাত সোমাব ধৰিলোঁ, এই জংঘলৰ মাজেদি। এই মাজেদি জংঘলে যোৱাৰ পিছত হাতী ওলোৱা জেগাখিনিত গৈ পাম। ভাগ্য ভাল থাকিলে হাতী দেখি পাম। আগত হাতী ওলাই নদীৰ কাষত বোলে, জংঘলৰ মাজেদি গৈ আছোঁ। আগত ধৰিছে বোলে, এটা ৰেস্কিউ কৰিছে ৱাইল্ড লাইফ চেঞ্চুৰীৰ পৰা মানুহ আহি। চাই লওঁ পোৱালিটো এবাৰ। আৰু ৰেস্কিউ কৰাৰ পিছত পোৱালিৰ মাকৰ ওচৰত বোলে চমজাই দিব, কেনেকৈ চমজাই দিয়ে পাৰিলে সেইটোও চাই ল'ম। আপোনালোকে চাব দেই। জন্তু কিছুমান দেখা পালোঁ, সেই গৰু এইবিলাক
এতিয়া ঘৰচীয়া নে জংঘলৰ নাজানো, কিন্তু ধুনীয়াকৈ ঘাঁহ খাই আছে আৰু। টাইগাৰ ৰিজাৰ্ভ বুলি কয়, চাই লওক এবাৰ। আৰু ইয়াত আগত হাতী ওলায় নদীৰ কাষত, তাৰপিছত হৰিণ, বাঘ এইবিলাক ওলায় আৰু। এতিয়া এই হাতী চাবলৈ গৈ আছোঁ, হাতী প্ৰায় দেখি পায় বুলি কৈছে। যাওঁ, চাই লওঁ এবাৰ। জংঘলী হাতী একেবাৰে পূৰা একজাক থাকে বোলে 15-20টাৰ নিচিনা। আৰু নদীটো চাই লওক এবাৰ, নদীটো চবতকৈ মজা লগা। তাৰ লগতে সেউজ, চাৰিওপিনে সেউজ সেউজ সেউজ। বোলক আগত সেইটো ৰাস্তাৰে, আকৌ এইটো ৰাস্তাৰে বোলে হাতীবিলাকো অহা যোৱা কৰে। আজি আৰু আমি মানুহবিলাকে অহা যোৱা কৰি আছোঁ, দেখা যাওক হাতী দেখি পাওঁনে নাপাওঁ। নদীৰ কাষত বোলে হাতী ঘাঁহ খাই আছে বৰ্তমান, পূৰা একজাক। বাপৰে কি অৱস্থা! সেইটো জেগাত চাগে মল্লযুদ্ধ। গছজোপা অৱস্থা চাওক, কি কৰি দিছে, একদম আচৰিত। গৈয়ে আছোঁ আৰু জোক, ইপিনে পানী পৰিছিলে যে জোকবিলাক ওলাইছে। নামি আহে এই আগত যিটো ৰাস্তা আছে একদম আঙুলিৰ পনে পনে, সেইটোদি নামি আহে। আহি পেলাই হোৱাৰ পিছত এইবিলাকতে আৰু ঘাঁহ খাই থাকে। আৰু অলপ আগত, বেছি দূৰ নাই, অকণমান গ'লে পাই যাম। নদীৰ কাষে কাষে খুলো 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 চাউণ্ড, কি মজা লগা একদম। সেয়া সূৰ্যটো ডুবু ডুবু অৱস্থা আৰু চাওক। এই আগত 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 আৰু অকণমান গ'লে পাই যাম, এক জাগ আছে। আহি পালোঁৱে আৰু একদম ওচৰত হাতীজাকৰ। আমি নদীৰ ইফালে আছোঁ আৰু তেওঁলোক নদীৰ সিটো পাৰত আছে। এয়া হ'ল হাতী, এক জাক পুৰা জংঘলৰ পৰা ওলাইয়ে আছে। প্ৰথমত 2-3টা আছিল, তাৰপিছত একেলেঠাৰিয়ে আহি আহি বহুত কেইটা হ'ল। কেইটামান আছে হিচাপ কৰিব পাৰিনে নাই? পাৰে, পাৰাটো কৰচোন হিচাপ। ডাঙৰ আৰু সৰু, ডাঙৰ বহুত কেইটা, আৰু সৰু 2টা নে 3টা আছে ন? 15টামান হ'ব কি জানে ন? বাঘ চাগৰ ওলাই আহিব কি জানি অলপ পিছত। ওলাই হাতীৰ পোৱালি খাবৰ কাৰণে, হাতীৰ পোৱালিবিলাক ধৰিবৰ কাৰণে বাঘ ওলাই নাহিব? আৰু পানীৰ যি বা স্পীড। এইখনে হ'ল পাকে টাইগাৰ ৰিজাৰ্ভ বুলি কয়, পাকে টাইগাৰ ৰিজাৰ্ভ। ইয়াতো ধুনীয়াকৈ হাতীকেইটা দেখা পালোঁ, বাঘ যেনিবা দেখা পোৱা নাই, হয়তোবা আছে। কিন্তু নদীটো চাওক এবাৰ, কি অৱস্থা! ভয় লাগি যায়, ভয় লগা দৃশ্যবিলাক হয়, কিন্তু আনন্দ ফূৰ্তিও লাগে। পানী ফুল স্পীডত বৈ আছে, একেবাৰে আচৰিত। চাওক কিমান স্পীড, একদম সাগৰৰ নিচিনা দেখি। এই ৰিজাৰ্ভখনত অহাৰ যিটো মনোবাঞ্ছা আছিলে সেইটো পূৰা হ'ল। দেখি পালোঁ হাতী, পহুও আছে, পহুও দেখি পোৱা যায়, বাঘ আছে। যদিও বাঘ দেখা পোৱা নাই, কোনো কথা নাই, কিন্তু ভাল লাগিল আৰু ইমান ধুনীয়া একদম মনোমোহা দৃশ্যবিলাক। বহুত ঠাণ্ডা হয়, বহুত একদম বৰফৰ নিচিনাই গৰমৰ দিনতো ঠাণ্ডা, কি আচৰিত।
কি আচৰিত কি আচৰিত ভগৱানে যি বনাইছে বহুত টাইম লৈ বনাইছে ইমান ধুনীয়া কি আচৰিত লাগে দুইফালে জংঘল পাহাৰ তাৰ মাজেদি ইমান ডাঙৰ নদী কি আচৰিত আজিলৈকে ইমানে হাতী চালোঁ গৰু দেখিলোঁ আৰু ইমান ঠাণ্ডা গৰমৰ দিনত ইমান ঠাণ্ডা পানী হাতেৰে চুই পালোঁ নামিছিলোঁ খুব ভাল লাগিল আৰু মই আশা কৰোঁ আপোনালোকেও আহি পেলাই এনেকুৱা মনোমোহা দৃশ্যবিলাক উপভোগ কৰিব আহক আপোনালোকে ওচৰতে গাতে গা লাগি থকা অসমৰ অৰুণাচল প্ৰদেশত এবাৰ এইবিলাক দৃশ্য চাই লওক ছিজ'চাৰ দি আহিব লাগে ছিজ'চা টাউনৰ লগতে অৱস্থিত হয় এই পাকে টাইগাৰ ৰিজাৰ্ভখন ইয়াতে তেতিয়াহ'লে টাটা বাই বাই ধন্যবাদ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিল জনাব কমেণ্ট বক্সত কমেণ্ট কৰি তাৰ লগতে এই ভিডিঅ'টোক আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ